मानास नेशनेल पार्कआव खुद्रिखांदोंमोन ओनसोलनि रायजो राजाफोरा। दावबायारिफोरनि मासुल बांहोनो थांखि लानायनि थाखाय सरकारनि हेंथायै खुद्रिखांदोंमोन ओनसोलनि रायजो राजाफोरा। रायजो राजाफोरनि खुद्रिखांनायनि बिजावन महरै जायगायाव नुजाथि हैनो गोनां जादों मावफुं सोद्रोमा रन्जित बसुमतारिया। मानास नेशनेल पार्कआव दावबायारिफोरनि फिसखौ सिगांनि रेट बायदियैनो लानाय जागोन। बे बाथ्राखौ बुंथिदों मावफुं सोद्रोमा रन्जित बसुमतारिया। मानास नेशनेल पार्कआव दावबायारिफोरनि फिसखौ बांहोनो थांखि लानायनि थाखाय थांनाय माखासे सानफोर सिगांनिफ्रायनो ओनसोलनि गोबां आफाद गौथुम आरो रायजो राजाफोरा मानास नेशनेल पार्कनि हाबग्रा लांगोनायाव बिटिसि सरकार आरो हाग्रा बिफाननि हेंथायै सोमावसारनायखौ नुनो मोन्दोंमोन। साननैसो सिगां बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो मावफुं सोद्रोमा रन्जित बसुमतारिजों लोगोसे हाग्रा बिफाननि माखासे मावख'गिरिफोरनि मुसुखा सावनानै सोमावसारदोंमोन। रायजो राजाफोरनि खुद्रिखांनाय बिजावन हिसाबै बिटिसिनि हाग्रा बिफाननि मावफुं सोद्रोमा रन्जित बसुमतारिया थांनाय सानखालि जायगासिम थांनानै ओनसोलनि गासै आफाद गौथुमफोरजों सावरायनो गोनां जायो आरो मानास नेशनेल पार्कआव दावबायारिफोरनि फिसखौ आसाम सोरखार आरो बिटिसि सोरखारा गोदानै फोसावथाय होआगौमानि सिगांनि बायदिनो लानाय जागोन होननानै फोरमायथियो। আন্দোলনৰ নামত আন্দোলন কৰিছে কিছুমানে মানে কাৰোবাৰ উচতনিত, কিন্তু এটা কথা মই ভাল লাগিছে, আমাৰ এই মানাস অঞ্চলৰ ফ্ৰিঞ্চ এৰিয়াৰ যিমানখিনি ৰাইজ আছে সকলোৱে কনচিয়াছ আমাৰ মানাসৰ প্ৰিজাৰ্ভেশ্যন আৰু কনজাৰ্ভেশ্যনৰ কাৰণে সকলো চিন্তাধাৰা কৰি আছে। কিন্তু আমি এটা কথাও চিন্তা কৰিব লাগিব, মানাসত যিসকল ইনভলভ হৈ আছে বিনা পইচাৰে 24 বছৰ 25 বছৰ তেওঁলোকে মানে বিনা বেতনেৰে কাম কৰি আছে, তেওঁলোকৰ জীৱিকাৰ কাৰণে আমি চিন্তা কৰিব লাগিব। আৰু সেইটো মানাসৰ পৰা যিমানখিনি আমাৰ হেৰি ওলায় ৰেভিনিউ আহে, সেই ৰেভিনিউটো নোযোৱাৰ কাৰণে ৰেভিনিউ জেনেৰেশ্যনৰ কথাও আমি চিন্তা কৰিব লাগিব। আমি এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ চিন্তা কৰাৰ লগতে ৰেভিনিউ জেনেৰেশ্যনৰ কথাও চিন্তা কৰিব লাগিব। আৰু সেইবোৰ আমি পেৰেলেলি কেনেকৈ নিব পাৰোঁ সেইটোৱে আমি আলোচনা কৰিম। আৰু আজি আলোচনাৰ মাধ্যমেৰে সেইটোৱে ফিক্স কৰা হ'ল বা সিদ্ধান্ত লোৱা হ'ল থ্ৰু দ্য গাইড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট। আৰু আমি বিটিচি গভৰ্ণমেণ্টৰ মাজত যেতিয়া ইচি মিটিঙত পাছ কৰি পেলাই ফাৰ্ডাৰ নটিফিকেশ্যন নোলায়, সেই ফাৰ্ডাৰ নটিফিকেশ্যন নোলোৱালৈকে পুৰণি আমাৰ যি ৰেট আছে সেই ৰেটটোৱে চলি থাকিব। অবৈধ খননৰ ক্ষেত্ৰত আমি ফৰেষ্ট ডিপাৰ্টমেণ্টে এনে মেন পাৱাৰটো বহুত কম, আৰু মই খুব নিজকে কৈ পেলাই লজ্জাজনক ক'বলৈ বাধ্যত পৰিছোঁ, আমাৰ কিছুমান ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ব্যক্তিসকলে এইবোৰত মানে অবৈধ হেৰিৰ ইনভলভ হৈ থাকে। গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ সাংবাদিক বন্ধুসকলে খুব কনচিয়াছ হ'ব লাগিব, আৰু আপোনালোকেও আমাৰ সমাজৰ মাজত উদগনি আনিব লাগিব যে আমাৰ যি সম্পদ সেই সম্পদটো আমি কেনেকৈ ৰক্ষা কৰিম, আৰু এই সম্পদৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কেনেকৈ আমি সমিলমিলেৰে শান্তি প্ৰতিষ্ঠা কৰি পেলাই কেনেকৈ প্ৰগতিৰ জখলাত উঠাব পাৰিম সমাজখন, এইবোৰ কথা চিন্তা কৰাৰ কাৰণে আপোনালোক সকলোৰে দায়িত্ব আছে, আমাৰো দায়িত্ব আছে, চৰকাৰৰ সমাজখনৰো দায়িত্ব আছে। সেইটো হাতে হাত মিলাই পেলাই আমি আগবাঢ়ি যাব লাগিব। সেইটো এটা টেকনিকেল মেটাৰটো মই আপোনালোকৰ যোগেদি মেছেজ দিব লাগে বুলি মই অনুভৱ কৰা নাই। সেইটো টেকনিকেলি প্ৰব্লেমটো চল্ভ হৈ যাব।